আচলতে চৰকাৰৰ ষড়যন্ত্ৰ বুলি ক'ব লাগিব। তে আমি এক সময়ত আমি কৰিছিলোঁ কি কামৰূপ ডিষ্ট্ৰিক্ট, ইয়াৰ পৰা আমি নলবাৰী ডিষ্ট্ৰিক্ট, বাক্সা ডিষ্ট্ৰিক্ট আৰু আমাৰ এতিয়া তামোলপুৰ ডিষ্ট্ৰিক্ট বুলি কৈছে। আমাৰ দুৰ্ভাগ্যজনক এই চুবুনকাটা আৰু জপা সেই অঞ্চলৰ মানুহ ইমান দুৰ্ভাগ্যজনক, কোনো ৰাস্তা ঘাট নাই। খালি আমাক এনেকৈ কৰে, চৰকাৰ আহে, যি চৰকাৰে নাহক কিয় তাৰমানে খালি আমাক বদলি কৰি থাকে। ডিষ্ট্ৰিক্টটো আমাৰ এতিয়া যদি পাছপৰ্ট কোনোবা যদি ল'ৰাই যদি ক'ৰবাত কাম কৰি আছে, সেই পাছপৰ্টটো নহ'ব নহয়, সেই ল'ৰাই ধৰাই খাব। এতিয়া কেনেকৈ ধৰা খাব? এতিয়া বুলি তামোলপুৰ আমি আগত কোনোবা আগৰ আমাৰ পিতা বয়সৰ মাই বয়সৰ যেনেকুৱা ডাঙৰ মানুহবিলাক আছে, তেওঁলোকে নলবাৰী কামৰূপ আছিল, কামৰূপৰ পৰা চেঞ্জ কৰি ইয়াৰ মানুহকেইটা খেতি কৰি খায়। ইমান ডকুমেণ্ট যদি সদায় চেঞ্জ কৰিব লাগিলে টাইম ক'ত পাব? আধাৰ কাৰ্ড চেঞ্জ কৰিব, পান কাৰ্ড চেঞ্জ কৰিব, যদি ট্ৰাইবেল মানুহ হয় ট্ৰাইবেল চাৰ্টিফিকেট চেঞ্জ কৰিব লাগিব, আৰু বহুত আৰু ভোটাৰ কাৰ্ড চেঞ্জ কৰিব লাগিব। এনেকুৱা হ'লে কি হ'ব? আমিতো ক'ৰবাত যদি পুলিচক যদি দিব লাগিলে আমি ক'ম ডিষ্ট্ৰিক্টটো তামোলপুৰ, লিখাটো আছে বাক্সা, এইটো ডাইৰেক্ট জেলত যাব দেখুৱাবাৰ। এই গাড়ী কাগজত কি হ'ব? এতিয়া গাড়ী কাগজটো কোনে চেঞ্জ কৰি দিব? ইয়াৰ পইচাকেইটা কোনে দিব? এইটো চৰকাৰৰ ষড়যন্ত্ৰ। আমাৰ ইমান বেকৱাৰ্ড জেগা, ইয়াৰ মানুহকেইটা চাকৰি আচলতে 1% চাকৰি নাই, চব খেতি কৰি খোৱা মানুহ আৰু হাজিৰা কৰি খোৱা মানুহ। সেইবিলাকক তাত এইটো UPL চৰকাৰে এতিয়া BTCত গভৰ্ণমেণ্ট কৰি আছে, ষ্টেটৰো আছে। তেওঁলোকে যদি সেই কথাটো যদি আলোচনা কৰি পেলাই আসাম চৰকাৰৰ লগত আলোচনা কৰি পেলাই আৰু ইলেকশ্যন কমিশ্যনৰ যদি আলোচনা কৰিলে হয়, এই কথাটো সহজভাৱে হ'ল হয়। তেওঁলোকে আমাৰ সি ৰাইজক হাৰাশাস্তি দিয়াৰ কাৰণে তেওঁলোকে কৰিছে। ইয়াৰ পৰিণাম কিন্তু পাব, এইটো পৰিণাম কিন্তু পাব। UPL কিন্তু ইয়াৰ পৰিণাম কেনেকৈ পাব? ৰাইজে গম পাইছে, ইয়াৰ ৰাইজে চকীত যদি পানী আনিব লগা যায়, ইপিনে চকীত পানী আনিব লাগে, ইপিনে হাতী খেদব লাগে, ইপিনে যদি ডকুমেণ্ট যদি বিচৰিব যাব লাগে, মানুহে ধান খেতি কৰিব না ধান কাটব না কি কৰিব? ইয়াৰ পৰিণামটো কিন্তু অহা ইলেকশ্যনত কোনোবা BJP গভৰ্ণমেণ্টে হওক, কোনোবা UPL গভৰ্ণমেণ্টে হওক, MP ইলেকশ্যনে হওক বা আমাৰ BTC ইলেকশ্যনে হওক বা এছেম্বলি ইলেকশ্যনে হওক, ইয়াৰ কিন্তু পৰিণাম চুবুনকাটা আৰু জপা ৰাইজে দিব, এইটো মই ভালদৰে জানো। আমি কৈছোঁ গভৰ্ণমেণ্টক, ইমান দুখীয়া ৰাইজক, ইমান বেকৱাৰ ৰাইজক আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব খুজিছোঁ যে আপুনি যেনেকুৱা বজালীক যেনেকুৱা স্থগিত কৰি থৈছে, আমাৰো বাক্সা ডিষ্ট্ৰিক্টত যিখিনি পৰে সেইখিনি মানুহক আপুনি স্থগিত কৰি থ'লে ইয়াৰ ৰাইজে সুখী হ'ব। ইয়াৰ কাৰণে আহ্বান কৰিম চিফ মিনিষ্টাৰ ছাৰক, যেন আপুনি এই কামটো কৰিব নোৱাৰা কাম নহয়, আপুনিতো বহুত কাম কৰিছে, এইটোতো সৰু কাম, এইটো আপুনি যদি কৰি দিয়ে ইয়াৰ চুবুনকাটা ৰাইজে ভাল পাব বুলি আমি আশা ৰাখিছোঁ।